हेलो स्टूडेंट्स এইটো ভিডিওত আমি এসএসএলসি 2026 এর বাবে এটা স্টাডি রুটিন বনাম তোমালোকৰ পৰীক্ষা যেহেতু এক মাহ বাকি আছে পৰীক্ষালৈ সো এই রুটিনটো তোমালোকে যদি ফলো কৰা তেনেহলে তোমালোকৰ নিশ্চয় এটা ভাল ৰিজাল্ট হ'ব এটো 100% গ্যাৰান্টি সো এইটো হল ডেইলি স্টাডি রুটিন এই রুটিন মানে তোমালোকে এক মাহ পঢ়ি যোৱা চাবা তোমালোকৰ এটা বহুত ভাল ৰিজাল্ট হ'ব সো এই রুটিনটো স্টাৰ্ট হয় আমাৰ 7টাৰ পৰা 7টা বজাত তোমালোকে টোপনিৰ পৰা উঠিবা ব্ৰাছ ব্ৰেকফাষ্ট এইখিনি কৰিবা তোমালোকে 7টা বজাত তাৰপিছত 30 মিনিট মান তোমালোকে এক্সাৰসাইজ বা মেডিটেশন কৰিব পাৰা ৰেষ্ট ল'ব পাৰা হ্যাঁ এক্সাৰসাইজ বা মেডিটেশন তাৰপিছত 8টাৰ পৰা 10টা লৈ এইখিনি টাইম আমাৰ পঢ়াৰ টাইম স্টাৰ্ট হয় সো 8টাৰ পৰা 10টা লৈ তোমালোকে স্টাডি কৰিব লাগিব পঢ়িব লাগিব এইখিনি সময়ত তোমালোকে ম্যাথমেটিক্স বা ইংলিশ যিকোনো সাবজেক্ট এটা উঠাব পাৰা গণিত বা ইংলিশ এই দুইটাৰ সাবজেক্টৰ ভিতৰত যিকোনো এটা সাবজেক্ট তোমালোকে পঢ়িব পাৰা এইটো সময় যেহেতু টোপনিৰ পৰা উঠাৰ সময়ত আমাৰ মাইন্ডটো ফ্ৰেছ থাকে উঠাৰ পিছত মাইন্ডটো আমাৰ ফ্ৰেছ থাকে সো ম্যাথমেটিক্স যেহেতু গণিত ইয়াত যেহেতু অংক থাকে সো তোমালোকে এই অংক যদি তোমালোকে ৰাতিব পাৰা তেনেহলে হেতু বেছি মনত থাকিব সো তোমালোকে ইংলিশো পঢ়িবা তোমালোকে ইচ্ছা মই ধৰি লৈছো ম্যাথমেটিক্স পঢ়িলে গণিতটো পঢ়িলে ৰাতিপুৱা হেতু বেছি ভাল তাৰ পিছত 10টাৰ পৰা 12টা লৈ আকৌ স্টাডি এইখিনি সময়ত তোমালোকে সোশিয়াল সায়েন্স পঢ়িব পাৰা ঠিক আছে সোশিয়াল সায়েন্স তোমালোকে সমাজ বিজ্ঞানটো এটো সময়ত পঢ়িব পাৰা তাৰ পিছত 12টাৰ পৰা 2টা লৈ এইখিনি লাঞ্চ টাইম মানে গা পা ধুব পাৰা ৰেষ্ট টাইম তাৰ পিছত অলপ টোপনি ল'ব পাৰা এইখিনি 12টাৰ পৰা এইখিনি 2 ঘণ্টা সময় এইখিনি তোমালোকৰ ৰেষ্ট টাইম 2 ঘণ্টা সময় তোমালোকে ৰেষ্ট ল'ব পাৰা সো এইটো যেটো 7টাৰ পৰা তোমালোকৰ 2টা লৈ এইখিনি যেটো সময় হ'ল এইখিনি সময় তোমালোকৰ মৰ্নিং টাইম ঠিক আছে এইখিনি হ'ল মৰ্নিং টাইম আমাৰ মৰ্নিং টাইম কমপ্লিট হৈ গ'ল সো এতিয়া আমাৰ আকৌ আৰম্ভ হয় 2টাৰ পৰা 4টা লৈ 2টাৰ পৰা 4টা লৈ স্টাডি আকৌ আৰম্ভ হয় সো এইখিনি সময় তোমালোকে এছামিজ পঢ়িব পাৰা ঠিক আছে এইখিনি সময় যেহেতু গধূলি সময়ত যেহেতু আমাৰ ইমান মানে বোৰিং লাগে সো এই সময়ত তোমালোকে এছামিজ পঢ়িব পাৰা এটো বেষ্ট টাইম এছামিজ পঢ়াৰ বেষ্ট টাইম এটো মোৰ মতে ঠিক আছে তাৰ পিছত তোমালোকৰ আকৌ আৰম্ভ হয় 4টাৰ পৰা 5টা লৈ এইখিনি সময়ত তোমালোকে খেলিব পাৰা বা মোবাইল চাব পাৰা আকৌ খেলিব গলে আকৌ তোমালোকে 2 ঘণ্টা 3 ঘণ্টা পাৰ কৰি দিবা মোবাইল চোৱাটো বেষ্ট বা মানে তোমালোকৰ 4টাৰ পৰা 5টা লৈ এইখিনি যেহেতু তোমালোকৰ 1 ঘণ্টা সময় এই 1 ঘণ্টা সময় তোমালোকে ৰেষ্ট ল'ব পাৰা ঠিক আছে এইখিনি সময়ত তোমালোকে একো পঢ়িব নালাগে তাৰ পিছত আকৌ 6টাৰ পৰা 8টা লৈ 6টাৰ পৰা 8টা লৈ তোমালোকে ইংলিশ পঢ়িব পাৰা যেহেতু ৰাতিপুৱা কি পঢ়িছো ম্যাথমেটিক্স সো ইয়াত আমি 6টাৰ পৰা 8টা লৈ আকৌ আমি ইংলিশ পঢ়িম 2 ঘণ্টা ঠিক আছে 2 ঘণ্টা ইংলিশ পঢ়িব লাগিব যেহেতু ইংলিশ টান থাকে সো 2 ঘণ্টা পঢ়িব লাগিব তাৰ পিছত 8টাৰ পৰা 9টা লৈ ডিনাৰ টাইম এইখিনি সময়ত তোমালোকে ভাত খাই ল'বা ঠিক আছে এইখিনি সময়ত তোমালোকে ভাত খাই ল'বা 8টাৰ পৰা 9টা লৈ ভাত খোৱা অলপ ৰেষ্ট লোৱা তাৰ পিছত আকৌ 9টাৰ পৰা আমাৰ পঢ়া আৰম্ভ হ'ব 9টাৰ পৰা 10টা লৈ এই 1 ঘণ্টা সময় তোমালোকে কি কৰিবা ইলেক্টিভ সাবজেক্ট কিছুমানৰ প্ৰাইভেট সিকিউৰিটি এগ্ৰিকালচাৰ বা হিন্দী কিছুমানৰ তাৰ মানে আৰবিক কিবা কিবি থাকে ঠিক আছে তোমালোকৰটো ইলেক্টিভ সাবজেক্টটো কি তোমালোকে কমেন্ট বক্সত জনাবা তেতিয়াহে মই গম পাম তাৰ পিছত 9টাৰ পৰা 1 ঘণ্টা সময় পঢ়িলে যথেষ্ট ইলেক্টিভ সাবজেক্ট ইমান পঢ়িব নালাগে যেহেতু প্ৰেক্টিক্যাল মাৰ্কস থাকে সো তোমালোকে ইলেক্টিভ সাবজেক্টটো 1 ঘণ্টা পঢ়িলে তোমালোকৰ কাৰণে যথেষ্ট তাৰ পিছত আকৌ 10টাৰ পৰা 12টা লৈ এই যেটো 2 ঘণ্টা সময় আছে সো এই 2 ঘণ্টা সময় তোমালোকে জেনাৰেল সায়েন্স পঢ়িবা তোমালোকৰ সাধাৰণ বিজ্ঞান যেটো আছে তোমালোকে এই বিজ্ঞানটো 2 ঘণ্টা পঢ়িব লাগিব যেহেতু বিজ্ঞানত ডায়াগ্ৰাম ম্যাথমেটিক্স বিজ্ঞানত কিছুমান অংক থাকে আৰু কিছুমান ডায়াগ্ৰামো থাকে সো বিজ্ঞানটো 2 ঘণ্টা পঢ়িব লাগিব সো এইটো যেটো স্টাডি রুটিন এই রুটিন মতে তোমালোকে যদি 1 মাহ বেছি নহয় 1 মাহ যদি পঢ়া এক্সাম যিমানখিনি বাকি আছে সো তোমালোকৰ এটা বহুত ভাল ৰিজাল্ট হ'ব এটো তোমালোকে নিজে গম পাবা বহুত ভাল ৰিজাল্ট হ'ব এটো 100% গ্যাৰান্টি হ্যাঁ তাৰ পিছত এই স্টাডি রুটিন তোমালোকে ফলো কৰিবা নে কমেন্ট বক্সত জনাবা আৰু চেনেললৈ যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং